ফ্ৰেণ্ডছ আপোনালোকে যদি ভাবিছে অটল পেঞ্চন যোজনাৰ ৫,০০০ কোটি টকা লাভ কৰিবলৈ আবেদন কৰিব তেন্তে এই ভিডিঅ'টো ফ্ৰেণ্ডছ আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ফ্ৰেণ্ডছ ইয়াত কোৱা হৈছে যে মাত্ৰ ১১০ টকা দি আৰু লোক প্ৰতি মাহে ৫,০০০ কোটি টকা কেনেকৈ এই ধন আপুনি লাভ কৰিব পাৰিব জানোৱা হওক সবিশেষ আজিৰ সময়ত সকলোৱে এক সুৰক্ষিত বিনিয়োগ ইনভেষ্টমেণ্ট প্ল্যানিং কৰিব বিচাৰে আমাৰ বেছিভাগেই এতিয়াৰ পৰা যুদ্ধ বয়সৰ বাবে বিনিয়োগ কৰা আৰম্ভ কৰে যাতে পিছত কোনেও ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে ২০১৫ চনত আৰম্ভ কৰা অটল পেঞ্চন যোজনাৰ ইয়াক বিনিয়োগ কৰি আপুনি মাহিলী উপাৰ্জনৰ ব্যৱস্থাও কৰিব পাৰে যদি অসংগঠিত খণ্ডত কাম কৰা লোকসকলৰ বাবে অটল পেঞ্চন যোজনা কৰা হৈছিল ১৮ বয়সৰ পৰা ৪০ বছৰ বয়সৰ যিকোনো ভাৰতীয় নাগৰিকে আঁচনিখন বিনিয়োগ কৰি পেঞ্চন লাভ কৰিব পাৰে তেওঁলোকৰ কেৱল বেংক বা ডাকঘৰৰ একাউণ্ট থাকিব লাগে অটল আঁচনিত জমাকৰ্তাসকলে পেঞ্চন আঁচনিত ৬০ বছৰ পিছত পেঞ্চন প্ৰাপ্ত কৰা আৰম্ভ কৰে এপিৱাইৰ পৰিমাণ আপুনি কৰা বিনিয়োগ আৰু আপোনাৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰে আঁচনিখনে কমে ১,০০০ৰ পৰা ৫,০০০ টকালৈ মাহিলী পেঞ্চন প্ৰদান কৰিব পাৰে যদি আপুনি এই পেঞ্চন আঁচনিৰ বাবে পঞ্জীয়ন কৰিব বিচাৰে আপোনাৰ এটা সঞ্চয় একাউণ্ট আধাৰ নাম্বাৰ আৰু এটা মোবাইল নাম্বাৰ থাকিব লাগে ফ্ৰেণ্ডছ আপুনি যিমান সোনকালে অটল পেঞ্চন যোজনাত যোগদান কৰিব আপুনি সিমানেই অধিক লাভান্বিত হ'ব যদি এজন ব্যক্তিয়ে ১৮ বয়সৰ বয়সত অটল পেঞ্চন যোজনাত যোগদান কৰে তেন্তে তেওঁ ৬০ বছৰ বয়সৰ পিছত প্ৰতি মাহে ৫,০০০ টকা মাহিলী পেঞ্চনৰ বাবে প্ৰতি মাহে ১১০ টকা জমা দিব লাগিব অৰ্থাৎ এই আঁচনিখনত প্ৰতিদিনে ৭ টকা জমা দি আপুনি প্ৰতি মাহে ৫,০০০ টকাৰ পেঞ্চন লাভ কৰিব পাৰে আঁচনিখনত প্ৰতি মাহে ১,০০০ টকা মাহিলী পেঞ্চনৰ বাবে প্ৰতি মাহে মাত্ৰ ৪২ টকা জমা ৰখাৰ প্ৰয়োজন হ'ব ২,০০০ টকাৰ পেঞ্চনৰ বাবে ৮৪ টকা জমা দিব লাগে ৩,০০০ টকাৰ পেঞ্চনত আপুনি ১২৬ টকা আৰু ৪,০০০ টকাৰ মাহিলী পেঞ্চনৰ বাবে প্ৰতি মাহে ১৬৮ টকা জমা দিব লাগিব অটল পেঞ্চন আঁচনিত বিনিয়োগ কৰা লোকসকলে আয়কৰ আইন ৮০ৰ অধীনত ১,৫০,০০০ টকালৈকেও কৰ লাভালাভ কৰিব পাৰিব ইয়াৰ ভিতৰত গ্ৰাহক কৰযোগ্যৰ উপাৰ্জন হ্ৰাস কৰাও হ'ব ইয়াৰ উপৰিও বিশেষ ক্ষেত্ৰত ৫০,০০০ টকালৈকে অতিৰিক্ত কৰ লাভালাভ আকৰ্ষণ কৰা হয় এনেদৰে আঁচনিখন ২ লাখ টকালৈকে কৰ্তন লাভ কৰে আৰু লগতে মৃত্যুৰ লাভালাভ দিয়া হৈছে যদি এই আঁচনিৰ গ্ৰাহকৰ মৃত্যু হয় তেওঁৰ পত্নী ডিফল্ট বাবে মনোনীত হয় আৰু পত্নীয়ে আঁচনিখনৰ সকলো লাভালাভ লাভ কৰে পত্নীয়েও গ্ৰাহকৰ দৰে একে পেঞ্চন লাভ কৰে পত্নী এগৰাকী জীয়াই নাথাকিলেও গ্ৰাহকে নিযুক্ত কৰা মনোনীত ব্যক্তিয়ে ইয়াৰ বাবে নিৰ্ধাৰিত সুবিধা লাভ কৰিব পাৰিব তো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় গম পালে যে আপোনালোকে কেনেকুৱা এই ধনটো লাভ কৰিব আৰু লগতে ফ্ৰেণ্ডছ আপোনালোকে সঠিক তথ্য পাবলৈ এটা নাম্বাৰ দিয়া হৈছে যে 1800110069 এইটোত আপোনালোকে কল কৰি সবিশেষ জানিব পাৰিব ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনাৰ মাজৰ সকলোলৈ শ্বেয়াৰ কৰিব আৰু এনি অনলাইন ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোৰ আগত পায় তো আজিলৈ বাই